আমি জিলা উপায়ুক্তৰ ওচৰত আজি অহাৰ কাৰণটো সেইটোৱে আমি মচলপুৰ জিলা যুৱ শাখা UPPL হৈ পেলাই আমি ডিষ্ট্ৰিক্ট আজি এখন মেমৰিয়েল নাম দিছোঁ য'ত নেকি আগতে 17টা বছৰতো সেই যোৱাটো চলি আছিলে হাগ্ৰামা মহিলাৰী চৰকাৰৰ দিনত আকৌ 5 বছৰত UPPL চৰকাৰ যিখিনি আমাৰ প্ৰমোদ বড়ো ছাৰে চৰকাৰ চলাই গৈছিলে সেই সময়ত 5 বছৰত যোৱা মেলা সেইবিলাকত মানে পূজা পাতালত চলা নাছিলে তো আকৌ সেই 5 বছৰ আনকি 5 বছৰ যোৱাৰ পিছত আজি 1 বছৰ হোৱাই নাই 6 মাহ হোৱাই নাই তাৰে আগতে চৰকাৰ অহাৰ লগে লগে তাৰে এসপ্তাহ পিছৰ পৰাই যোৱা মদ ভাং সেইবিলাক মেলাত পূজা মেলাত মানে চলিব ধৰিছে তাতে আমাৰ যুৱকসকলৰ ক্ষতি হৈছে তাতে আমাৰ অৰ্থনৈতিক বহুত মানে ক্ষতি হৈছে তো সেইবিলাক আমি আমাৰ UPPLৰ ফালৰ পৰা আমি এইটো আজিৰ যিটো BPF চৰকাৰৰ প্ৰধান হাগ্ৰামা মহিলাৰী চিফ তেখেতক আমি সেইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে সেইটো কথা চিন্তা কৰক যে আমাৰ যাতে যুৱ প্ৰজন্মবিলাক যাতে অসুবিধা নহয় বা বোলে আমাৰ যুৱ প্ৰজন্মবিলাকে এটা ভাল দিশেৰে যাব পাৰে সেইটো চিন্তা কৰি কেনে কাম কৰিব লাগে তো আপোনালোকে কি কৰিছে আপোনালোকে মদ ভাং জুৱা এইবিলাক চলাইছে তো আমাৰ বিটিআৰ অঞ্চলৰ যুৱ যুৱতীসকল মানে বহুত এটা দিশেৰে যাবলৈ মানে ধৰিছে তো সেইবিলাক বন্ধ কৰিব লাগে আমি সেইখিনি মানে DC ছাৰক আমি জনাইছোঁ যে প্ৰশাসনক জনাইছোঁ যে আপোনালোকেও সেই যোৱা মদ ভাং য'ত নেকি মেলা পূজা চলে তাতে যাতে বন্ধ কৰে সেইটো আমি তাৰ ক্ষেত্ৰত আমি DC ছাৰক এখন জিলা উপায়ুক্তক এখন আমি মেমৰিয়েল নাম দিয়া হৈছে